আপোনালোকে গম পাইছে যে কেবিনেট যি প্ৰতিবেদনে জনজাতীয়সকলৰ যি আমাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে, 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ উন্নতিৰ ক্ষেত্ৰত আমাৰ বাধা নাই, কিন্তু জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ বাধা আছে। সদৌ অসম সুন্দৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা, চিচিৰ তৰফৰ পৰা, যে আমাৰ যিকেইটা 10% যি অধিকাৰ আছে, এই 10%ত যদি আৰু 100%ৰ যি 90% যদি আমাৰ লগত জাপ খাই যায়, তেতিয়াহ'লে কি হ'ব ইয়াৰ ব্যৱস্থা? গতিকে আমি ইয়াতে 14টা জনজাতিয়ে যি পিছপৰা ভাৰতৰ সংবিধানৰ কবজত থকা আমাৰ খৰ্ব হয়, তেতিয়াহ'লে আমি ইয়াত ক্ষান্ত নাথাকিম। গতিকে কেবিনেট পৰ্যায়ত এই চৰকাৰৰ অংশীদাৰসকলৰ ট্ৰাইবেল জনজাতীয়ৰ যিখিনি আমাৰ অংশীদাৰ হৈ থকা MLA মিনিষ্টাৰে, তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, যদি এক্সিষ্টিং ট্ৰাইবেলসকল যদি সুৰক্ষিত নহয়, আৰু এই চৰকাৰখনত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনত ওলাই অহাই ভাল। মই ইয়াৰ পৰা আজি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক। যদিহে এতিয়াও সময় আছে আমাৰ এই প্ৰতিবেদনৰ ক্ষেত্ৰত এক্সিষ্টিং আমাৰ জনজাতিৰ কোনো এফেক্ট নোহোৱাকৈ তেওঁলোকক উন্নতিৰ ক্ষেত্ৰত দিয়ক, কিন্তু জনজাতিখন আমাৰ বিৰোধিতা আছে। 6 জনগোষ্ঠীৰ যিটো এডভান্স কমিউনিটি, এই 6 জনগোষ্ঠীৰ যিটো এডভান্স কমিউনিটি কেতিয়াও জনজাতিকৰণ হ'ব নালাগে। আৰু কেলে বুলি ক'লে মানে ইহঁতে এনেকৈ একে এডভান্স চবখিনি দিশতে এডভান্স হয়, কিন্তু আজি আমি 14টা জনগোষ্ঠীকেইটা যেনেকুৱাকৈ আমি প্ৰাপ্য পাব লাগিছিলে, যেনেকুৱাকৈ আমি জাতীয়কৰণ হৈ পিনিও আজিৰ দিনলৈকে আমি উন্নতি হোৱা নাই। শিক্ষা দিশৰ পৰা লৈ পিনি আমি ছ'চিয়েলি হওক বা আমি আজি পলিটিকেল দিশতে হওক, আমি চবতে মানে আমাক প্ৰেছাৰাইজ আৰু আমাক মানে ডাউন কৰি থোৱা যেন লাগিছে। সেইকাৰণে কেতিয়াও উন্নতি হোৱা নাই। আৰু যদি সেইটো সময়তে যদি আমাক এই 45 লাখ মানুহৰ ওপৰতে যদি আকৌ 1.5 লাখ মানুহ যদি আমাক জাপি দিয়ে, তেতিয়া 1.5 কোটি মানুহ যদি জাপি দিয়ে, আমিতো উন্নতি জাতীয়তা হৈ পিনে জনজাতি হৈ পিনে উন্নতি হোৱাই নাই। আৰু যদি 1.5 কোটি জাপি দিয়ে, তেতিয়াহ'লে সেইটো মানে আমাক যেন ক'ৰবাত মানে হেঁচি পিনি থোৱা যেন পোৱা যেন পাইছোঁ। সেইকাৰণে চবেই মিলি পিনে এইটোৱে নাকচ কৰোঁ যে এই 6 জনগোষ্ঠী এইটো এডভান্স কমিউনিটি আছে, যিমানখিনি আছে সিহঁতে হ'ব নালাগে। আৰু আজি যিমানখিনি বিল দাখিল হৈছে, বিলটো মানে নাকচ হ'ব লাগে, ইয়াত গণ্য হ'ব নালাগে। আমি এইটো প্ৰেছ মিটৰ পৰা এইটোৱে জনাই দিলোঁ। আমাৰ যিসকল প্ৰতিনিধি আছে, আমাৰ তিৱাৰে হওক বা আমাৰ মিচিঙৰে হওক বা দেউৰীয়ে হওক, যাৰে নহওক, জনজাতীয় যিসকল প্ৰতিনিধি আছে, তেখেতসকলে নিশ্চয় এই কথাষাৰ প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন। যিহেতু আমাক 6 জনগোষ্ঠীক ট্ৰাইবেল দিয়া মানেই আমাৰ জনজাতিসকলক ধ্বংস কৰা এটা পৰিকল্পনা চৰকাৰে কৰি আছে। কিয় কৰিছে আমি এই কথাটো বুজি পোৱা নাই। যিহেতু জনজাতি এটা জন্মগত অধিকাৰ হয়, ইয়াক বিচাৰিলে কিনিলে পোৱা অধিকাৰ নহয় এইটো। গতিকে তেওঁলোকে এইটো বুজা দৰকাৰ আছিলে যে 6 জনগোষ্ঠীৰ মানুহবিলাকে বুজা দৰকাৰ আছিলে যে এইটো কিনি লোৱা বস্তু নহয়। গতিকে আমি বিশেষকৈ চৰকাৰখনক দুখ পাইছোঁ আৰু চৰকাৰখনক আমি সকীয়াই দিব খুজিছোঁ। যিহেতু 29 তাৰিখে যিটো বিধানসভাত প্ৰতিবেদন দাখিল কৰিলে, এইটো এতিয়াও বিবেচনা কৰক, অন্যথা ভৱিষ্যতে ট্ৰাইবেলসকল জাগিব আৰু জাগিলে বহুত ভয়াৱহ হ'ব অসমৰ পৰিস্থিতি।